ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দশমমান শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটোৰ এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 3 আৰু 4 এই দুটা কোৱেশ্চন সমাধান কৰিম। তোমালোকে লক্ষ্য কৰা, প্ৰথম মই 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম। 3 নম্বৰ কোৱেশ্চনটো আছে যে যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD তেন্তে প্ৰমাণ কৰা যে AM by AB equal to AM by AD। আৰু কোৱেশ্চনত তোমালোকৰ এই চিত্ৰটো দিয়া আছে যে এই চিত্ৰটোত কি কোৱা আছে, LM সমান্তৰাল CB, LM CB সমান্তৰাল আছে এটা, আৰু এটা সমান্তৰাল আছে LN সমান্তৰাল কি দি আছে CD, এটা আৰু এটা সমান্তৰাল দি আছে। তেন্তে প্ৰমাণ কৰা যে AM by AB, AM by AB, AN by কি AB, এইখিনি কথা কি কৰা, প্ৰমাণ কৰা। তেনেহ'লে এতিয়া প্ৰমাণখিনি তোমালোকে লক্ষ্য কৰা। প্ৰমাণ আমি প্ৰথম কি লিখিম, প্ৰমাণত আমি কি লিখিম, প্ৰথম বৰ্ণনা লিখিম বা ইয়াত যিহেতু দিয়া আছে গতিকে আমি এইখিনি লিখিম। প্ৰমাণ যেহেতু আমাৰ আৰম্ভ হ'ল যে দিয়া আছে বা ইয়াত দিয়া আছে, কি বস্তু দিয়া আছে আমি আগত সেইখিনি ল'ম যে LM সমান্তৰাল কি দি আছে CB আৰু কি দি আছে যে আৰু কি দি আছে LN সমান্তৰাল কি দি আছে CD, এইখিনি কথা দিয়া আছে। এতিয়া প্ৰমাণ কৰিব লাগে কি, প্ৰমাণ কৰিব লাগে, কি প্ৰমাণ কৰিব লাগে, AM by AB একেবাৰে সহজ প্ৰমাণ, AM by AB equal to কি AN by AD, এইখিনি প্ৰমাণ কৰিব লাগে। তেনেহ'লে এইখিনি দিয়া আছিলে LM সমান্তৰাল CB আৰু দিয়া আছিলে LN সমান্তৰাল CD। এই দুটাৰ পৰা এই চিত্ৰ প্ৰয়োগ কৰি আমাক প্ৰমাণ কৰিবলৈ দিছে AM by AB equal to AN by AD। এতিয়া তোমালোকে প্ৰমাণখিনি লক্ষ্য কৰা, আমি প্ৰমাণখিনি কৰিম। যেটা একেবাৰে সহজ প্ৰমাণ হয়, নহ'লে প্ৰমাণ প্ৰথম লক্ষ্য কৰা যে প্ৰমাণ তেনেহ'লে প্ৰথম এইখিনি ক'ত দি আছে, LM সমান্তৰাল CB, LM সমান্তৰাল CB, তেনেহ'লে ABC ত্ৰিভুজ ABC কি দি আছে LM সমান্তৰাল কি দি আছে CB। যদি ABC ত্ৰিভুজত LM সমান্তৰাল CB হয় তেনেহ'লে সেই উপপাদ্য 6.1 হিচাপত আমি কি লিখিব পাৰিম যে AM by MB equal to AL by LC। therefore AM by কি হ'ব MB equal to কি হ'ব AL by LC। এইখিনি কথা আমি কি লিখিব পাৰি, থেলছৰ উপপাদ্য বুলি লিখিব পাৰা। ইয়াক ইকুৱেশ্যন নম্বৰ আমি কিমান দিম, 1 দিম। যেহেতু এইখিনি সমান্তৰাল আছিলে গতিকে ইয়াৰ পৰা আমি এইখিনি কথা লিখিব পাৰোঁ। তাৰপিছত কি দি আছিলে, তাৰপিছত দি আছিলে LN সমান্তৰাল কি দি আছিলে CD। কিন্তু এই LN সমান্তৰাল CD কোন ত্ৰিভুজত দি আছিলে, ACD ত্ৰিভুজত কি দি আছিলে। তাৰপিছত লক্ষ্য কৰা যে আকৌ ত্ৰিভুজ কি আছিলে ACD, ত্ৰিভুজ ACD কি আছে LN সমান্তৰাল CD। যদি ACD ত্ৰিভুজত LN সমান্তৰাল CD হয় তেন্তে আমি এই একে হিচাপত কি লিখিব পাৰোঁ AN by ND। therefore AN by ND equal to কি লিখিব পাৰোঁ AL by LC, AL by LC। ইয়াক কিমান দিম, ইকুৱেশ্যন নম্বৰ 2 দিম। এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 লক্ষ্য কৰা, ৰাইট হেণ্ড চাইড দুটা কি আছে সমান আছে। ৰাইট হেণ্ড চাইড দুটা যদি সমান হয় তেনেহ'লে লেফট হেণ্ড চাইড দুটা কি হ'ব, সমান হ'ব। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ ইনফ্লে 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা কি লিখা যায় AM by MB equal to AN by NB। আমাক কিন্তু প্ৰমাণ কৰিবলৈ দিছে বেলেগ, প্ৰমাণ কৰিবলৈ দিছে AM by AB equal to AN by NB, এইখিনি প্ৰমাণ কৰিবলৈ দিছে। কিন্তু 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা এইখিনি বস্তু পাবা, তেনেহ'লে আমাৰ প্ৰমাণখিনি হোৱা নাই এতিয়ালৈকে। তাৰপিছত আকৌ এতিয়া আমি কি কৰিম, এই ভগ্নাংশ দুটাৰ প্ৰতিকৰণ মানে ওলোটাই দিম।
এম বি ডিভাইড এ এম ইকুৱেল টু কি হ'ব এন ডি ডিভাইড এ এন। এতিয়া আমি এই ভগ্নাংশ দুটাৰ উভয় পক্ষত কি কৰিম 1 প্লাছ কৰিম, অৰ্থাৎ এম বি বাই এ এম প্লাছ 1 ইকুৱেল টু কি হ'ব এন ডি বাই এ এন প্লাছ 1। ব্ৰেকেটত লিখি দিব উভয় পক্ষত 1 কি কৰি যোগ কৰি। এবাৰ বাওঁফালৰখিনি আৰু সোঁফালৰখিনি কি কৰিম লসাগু লৈ আমি যোগ কৰিম। তেনেহ'লে বাওঁফালৰখিনি যদি কৰা যায়, বাওঁফালৰখিনিত লসাগু কি হ'ব এ এম কি হ'ব লসাগু হ'ব এ এম। এ এম যদি লসাগু হয় তেনেহ'লে এ এমেৰে এ এমক হৰণ কৰিলে 1 হ'ব, 1 ইনটু এম বি হ'ব। তাৰপিছত প্লাছ আছে প্লাছ, ইয়াৰ তলত 1 আছে, 1 এৰে যদি ইয়াক হৰণ কৰা যায় এ এমে হ'ব এ এম ইনটু 1 কি হ'ব এ এম। তাৰপিছত ইকুৱেল, এবাৰ সোঁফালৰখিনি লসাগু লোৱা, এ এন কি হ'ব এ এন লসাগু হ'ব এ এনেৰে যদি এ এনক হৰণ কৰা যায় 1 হ'ব, 1 ইনটু এন ডি এন ডি। তাৰপিছত প্লাছ ইয়াৰ তলত 1 আছে, 1 এৰে এ এনক হৰণ কৰিলে এ এন হ'ব এ এন ইনটু 1 এ এন হ'ব। এতিয়া লক্ষ্য কৰা এ এম তলৰখিনি ঠিকে থাকিব, এম বি প্লাছ এ এম, এই এম বি প্লাছ এ এম তেনেহ'লে কি হ'ব এ বি, মানে এইটো খণ্ড প্লাছ এইটো খণ্ড, তাৰমানে কমপ্লিট খণ্ড ইকুৱেল টু এন এ এন। এনটো ঠিকে থাকে, তাৰপিছত লক্ষ্য এন ডি, এই এন ডি প্লাছ এ এন, এন ডি প্লাছ এ এন তাৰমানে কি হ'ব এ ডি। আমাক যিখিনি কথা প্ৰমাণত লাগে সেইখিনি বাহিৰ হৈছে, কিন্তু ওলোটাকে কি হৈছে বাহিৰ হৈছে। গতিকে আমাৰ প্ৰমাণটো মিলোৱাৰ কাৰণে কি কৰিম এই দুটা ভগ্নাংশ বাওঁফালে আৰু সোঁফালে কি কৰিম ওলোটাই দিম। তেনেহ'লে ওলোটাই দিলে কি হ'ব এ এম বাই এ বি ইকুৱেল টু এ এন বাই এ ডি। এইখিনি আছিলে 3 নম্বৰৰ প্ৰমাণ।